Hello guys, welcome to my mini vlogs. আজি মই গৈ আছোঁ খুৰীৰ লগত দেওবাৰ বজাৰলৈ সানডে মাৰ্কেট আমাৰ সানডে মাৰ্কেটখন বহুত ডাঙৰকৈ বহে এতিয়া মই আইতাহঁতৰ বান্ধৱী ঘৰলৈ গৈছোঁ বহুত দিনৰ মূৰত লগ পাইছে যিহেতু মন ভৰাই কথা পাতিছে ইমানেই কথা পাতিছে কথাই শেষ নহয় এওঁলোক এতিয়া ওলালে মোৰ লগতে ওলাই গৈছোঁ এতিয়া আমি খুৰীৰ ঘৰলৈ যাম খুৰীহঁতৰ ঘৰলৈ গৈ আছোঁ এতিয়া খুৰী ঘৰত সোমালোগৈ আমি সোমাই পিনে এতিয়া ককাই গেটখন খুলিছে বৰ্তমান ককাই ওলাই আহিছে আইতা আহিছে বুলি এতিয়া এই পোৱালি দুজনী বৰ নাচ বাগ কৰি আছে কিনো খেলিছে আৰু মডেল নাম্বাৰ 1 মডেল নাম্বাৰ 2 এনেতো এওঁলোকে বহুত কাজিয়া কৰি থাকে কিন্তু আজি বৰ একেলগে টিভি চাই আছে দেই ৱাও দুইজনী খেলি আছে আজি যে ডন লগা নাই সেইটোৱে ধন্যবাদ এতিয়া আমি ঘৰলৈ উভতিব ওলালোঁ ককা গৈ সোনকালে ৰিক্সাত বহিলেগৈ যিহেতু আইতা বমি কৰে নোৱাৰে গাড়ী উঠিবলৈ আহোঁতে গাড়ীতে আহিছিলোঁ কিন্তু এতিয়া উভতি যাব লৈছোঁ ৰিক্সাত তো এতিয়া আইতা এতিয়া যাওঁতেহে কঁকাল বিষ হ'ব মজা পাই কবি এতিয়া আমি ওলাই গৈ আছোঁ ঘৰলৈ টাউনৰ পৰা ঘৰলৈ গৈ আছোঁ কিন্তু আমাৰ ৰাস্তাটো বহুত বেয়া কিন্তু চৰকাৰে ঠিক নকৰে এইটো চৰকাৰৰ গাত দুখ আমাৰ গাত দুখ নাই ন আমি এতিয়া ঘৰত সোমালোহি আৰু এতিয়া গেটখন খুলিব নোৱাৰিছে ভণ্টিজনীয়ে এতিয়া আমি গেট খুলি ভিতৰলৈ সোমাই গৈ আছোঁ বাইকে পূৰা গালি দিছে শুনিব নেক্সট ভিডিঅ'ত লগ পাম বাই টাটা ভাল লাগিলে ছাবস্ক্ৰাইব কৰিব